আজি পনীৰ খাইছিলোঁ, কালিয়ে অনা থাকি গৈছিলে। ভাবিলোঁ খাই শেষ কৰি দিয়া যাওক, এনেই বেয়া হৈ যাব। দেখিছে নহয়, মই তেল অকণমান দি লৈছোঁ আৰু যা তাকে কাটিছোঁ দেই পনীৰখিনি। একো মানে মোৰ নিচিনাই পনীৰৰ একো ফিগাৰেই নাই, জাহা তাহা একদম চিম্পুল। মই ৰেচিপি ভিডিঅ' বুলি নহয়, মই যেনেকৈ খাওঁ ঘৰত সেইবিলাককে কেমেৰা এডাল লগাই থৈ দিওঁ, তাৰপাছতে ভিডিঅ' হৈ যায় আৰু এডিট কৰি মই আপোনালোককো দেখাই দিওঁ। এইখিনি হৈছে কাবুলী বুট। কাবুলী বুট আলু অকণমান বইল কৰি ল'লোঁ প্ৰথমতে, তাৰপাছত আদা নহৰু পিঁয়াজ বিলাহী চব পেষ্ট কৰি ল'লোঁ আৰু তেলত দি দিছোঁ। জিৰা গুড়ি অকণমান, ধনিয়া গুড়ি অকণমান নামমাত্ৰ দিছোঁ। তাৰপাছতে এইয়া সিজাৰ পিছতে অকণমান ঘি দিলোঁ। তাৰপাছতে এইখিনি কাচুৰি মেথি, তাৰপাছতে এইখিনি বাৰীৰ ধনিয়া আৰু ৰেডি হৈ গ'ল। এই পাৰ্টি চাৰ্টিবিলাকত যিসকলে নিৰামিষ খায় তেওঁলোকক কিয় পনীৰ দিয়ে বাৰু, এই মাছ মাংস সলনি? আজিও ভাবি আছোঁ মই কেলেনো দিয়ে। লগত আছে বেঙেনা পিটিকা, চালাড আৰু আচাৰ বগৰী।